প্ৰথম কথাটো হৈছে মই ভিডিঅ' অহা কাৰণটো আপোনালোকে জানে মই BTC নিৰ্বাচনত হাৰিছো যদিও সুগৈলি হাৰিলেও কিন্তু হাৰ মনা নাই এই কথাটো আপোনালোকৰ সকলোৱে মনত আছে যে সুগৈলি হাৰিলেও কিন্তু হাৰ মনা নাই মই খেলিয়ৰ হয় গতিকে মই এটো কৈছে সমকত BTC ইলেকশ্যন গুছি গল এতিয়া এছেম্বলি ইলেকশ্যন আছে মই আপোনালোকে জানে মই যেহেতু খেলিয়ৰ হয় পৰ্বতজোৰাৰ কথা কৈছিলো যদিও পৰ্বতজোৰাটো আমি কনফিউজ হৈ আছো কিন্তু মই প্ৰথম যদি খেলিব লাগে মই জালুকবাৰী সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিম এটো স্পষ্ট কথা আৰু এটা কথাই যে আমি আপোনালোকে মই এতিয়া জাননী দি থলো যে সুগৈলি আহি আছে সুগৈলি যে প্ৰতাৰণা কৰিছিলে বিজেপিয়ে যি প্ৰতাৰণা কৰিলে এই প্ৰতাৰণাৰ মূল প্ৰতিশোধ লম এটো স্পষ্ট কাৰণ BTCত আমি ইতিমধ্যে জিৰো কৰি দিলো কোকৰাঝাৰ ডিস্ট্ৰিক্টত বিজেপি নাই গতিকে BTC এবাৰ এখন 9খন পাইছিলে তেখেতে আশা কৰিছিলে 15খন পাব এতিয়া সুগৈলি কৈছিলে 5খন এখন দিছিলে আৰু হেতুই হৈছিলে এক্সাম্পলে 5খন পালে বিজেপিয়ে গতিকে লাষ্টতে একদম জিৰো হৈ যাব BTCত আৰু বিজেপিৰ অস্তে নাই গতিকে অসমৰ পৰাও আমি এতিয়া জালুকবাৰী থিয় হম আপোনালোকক আশীৰ্বাদ কৰিব যাতে জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰো আপোনাক নিশ্চিতভাৱে জিকাই আনে তাৰে আমি কামনা বিচাৰিছো আৰু এটা কথা কি এটা বহুত বেয়াও লাগিছে আৰু মই এটো কথা হয়তো কৈছিলো হয়তো কিবা কাৰণত বা ভুল ধৰণৰ হ'ব পাৰে কাৰণ এটা কথা এজনে চাইলো মই জুবিন গাৰ মৃত্যুৰ পিছত কিছু মানে পলিটিক্যাল পারসন বা ইস্যু এটা ডিভাইড কৰি আছে মানে ডাইভার্ট কৰি আছে উচ্চতাই দি আছে একচুয়ালি কাকো উচ্চতাই দিব নালাগে জনে খেলিয়ৰ হি খেলিবই হি উচ্চতাই দিলেও খেলিব নেদিলেও খেলিব এটো স্পষ্ট কথা কিন্তু উচ্চতাই কাকো দিব নালাগে কিন্তু মই জুবিন গাৰ কথা এটো ক'ব খুজিছো যে গৰিমা গাৰকে জালুকবাৰী খেলিবৰ কাৰণে এটা উচ্চতাই দিছে বা মই বিচাৰো যে খেলিব লাগে কিন্তু মই কোন ক্ষেত্রে কম যদি আমাক জুবিন গাৰৰ পত্নী গৰিমা গাৰকে যদি জালুকবাৰী খেলিব লাগে ঠিক আছে হেতু আমি কোন ক্ষেত্রে খেলিব তেখেতৰ মতামত তেখেতে সিদ্ধান্ততে খেলিব হেতু তেখেতৰ ব্যক্তিগত কথা কিন্তু আমি এটা কথা তেখেতক আমি পৰামৰ্শ দিব পাৰো কিন্তু আমি উচ্চতাই দিব নোৱাৰিম এটুই পৰামৰ্শ দিও যদি জালুকবাৰী সমষ্টিত যদি গৰিমা গাৰকে খেলে যে জুবিন গাৰৰ ন্যায়ৰ কাৰণে এটো লাগে মই কৰো যে এতিয়াও বিধানসভা নিৰ্বাচন প্ৰায় আৰু 6 মাহ বাকি আছে 6 মাহৰ ভিতৰতে গৰিমা গাৰকে যদি জুবিন গাৰৰ ন্যায় নাপায় আজি যিমানখিনি ফ্যান ফলোৱাৰ্স পাইছে বা যিখিনি হেখিনি থাকিবই কিন্তু যিখিনি প্ৰতিনিধি আজি জুবিন গাৰ ঘৰত গৈ আছে বা তেখেতে মানে বুজ লৈ আছে খবৰ লৈ আছে হেখিনি যে হতাই থাকিব হেতু নহয় আৰু কথাটো যে জুবিন গাৰৰ আমি ন্যায় সকলে বিচাৰিছো আৰু সকলে অসমবাসী ৰাইজেও বিচাৰিছে জুবিন গাৰ ন্যায়টো লাগে কিন্তু জুবিন গাৰৰ যদি আমি ন্যায় নাপাও যদি কাৰণ সিপিআইৰ হাতত আছে সিপিআইৰ কেছটো বহুত কেটা কেছ সিপিআইৰ হাতত থাকে যেনেকৈ আমাৰ BTC লাবিকল হত্যাকাণ্ড আজিলৈকে সিপিআই ৰাজু আমাক একো কৰিব পৰা নাই ন্যায় দিব পৰা নাই আজি জন্মনি ৰাবা মৃত্যু হল আপোনালোকে জানে তাৰো CID কোনো ন্যায় দিব পৰা নাই যদি জুবিন গাৰো এতিয়া CIDৰ হাতত কেছটো তদন্তত লৈছে ভাল পাইছো থ্যাংক ইউ কিন্তু তেখেতে তদন্ত কৰি আছে আমি অল দা বেস্ট যদি তেখেতে বিপল হয় CID কিন্তু তেতিয়াহে মই কৰিম যে তেতিয়া 6 মাহ যেহেতু টাইম আছে এই 6 মাহৰ ভিতৰত সিপিআই তদন্তত যদি বিপল হয় তেতিয়া গৰিমা মই ভাবিম যে হেতু জুবিন গাৰ ন্যায় কেতিয়া নাহে তেতিয়াহে জুবিন গাৰৰ পত্নী জালুকবাৰী খেলক তেতিয়া আমি মানিম যে গৰিমা গাৰকে জালুকবাৰী খেলিব লাগে কি কাৰণে যে আমি জুবিন গাৰৰ ন্যায় পোৱা নাই CID যদি বিপল হয় আর যদি সফল হয় কিয় খেলিব লাগে তার খেলার কোনো প্রশ্ন নাহে কিন্তু তেও যদি ভাবে হেতু তেখেতের ব্যক্তিগত কথা সফল হলে কোনো কথা নাই বিফল হলে আমি গৰিমা গাৰ্গক অনুৰোধ কৰিম মই যেহেতু মই খেলিম গৰিমা গাৰ্গক অনুৰোধ কৰিম আর যদি সফল হয় তো কোনো কথা নাই মই হেতু কৈছো 6 মাহ টাইম আছে কাকো উচ্চতাই দিব নালাগে আমি অসমবাসী ৰাইজক জনাইছো যে তে গৰিমা গাৰ্গে ইলেকশন খেলিব নাই খেলিব হেতু তেখেতেৰ ব্যক্তিগত কথা আমি উচ্চতাই দিব নালাগে হেতু আমি ভিডিঅ'ৰ মাধ্যমত জনাব খুজিছো ধন্যবাদ কিবা ভুল ত্ৰুটি থাকিলে আপোনালোকে মোক সৰু বাইটি হিচাপে ক্ষমা কৰিব